সেই ঘৰ কাৰ দিনত হোৱা ৱেবছাইটত মাৰক ৰকিবুল হুছেইন যেতিয়া মন্ত্ৰী আছিল সেই সময়ত ছ'চিয়েল চেঞ্চাছ কৰাৰ পিছত যিখন লিষ্ট আহিছে তাৰ লিষ্টৰ 4 নম্বৰটো পাছপৰ্ট কৰাৰ হিমন্ত বিশ্ব শৰ্মাৰ সাহস নাই এটা ঘৰ কাটিব নোৱাৰে আপোনালোকৰ মই দায়িত্ব লৈছোঁ ৰাইজ আপোনালোকৰ পৰা থিয় হৈ থাকিম আপোনালোকৰ গাত টু শব্দ এটা কৰিবলৈ দিম তাৰপৰা সাহিত্য আছে আপোনালোকৰ ইয়াত অনাবলী আমাৰ অৰুণোদয় কাটিবৰ কাৰণে ৰকিবুল হুছেইন আছে এটা অৰুণোদয় কাটিব নোৱাৰে উল্টা যিসকলে 1200 পাই আছে আপোনালোকক আমি 3000 টকাকে দিম মই ওয়াদা কৰিছোঁ ৰাস্তা আমাৰ মেইন ৰাস্তাবিলাক পকা হৈছেই গাঁৱৰ ৰাস্তাবিলাক পকা হ'ল য'ত বাঁহৰ হাতটো আছিলে তাত RCC ব্ৰিজ হ'ল যিসকলে খাবলৈ পোৱা নাছিলে সেইসকলে আৰামত চলিব পৰা হৈছে নিবনুৱা সমস্যা দূৰ হ'ল কংগ্ৰেছৰ নিয়ম ঠিক আছে কংগ্ৰেছৰ মানুহকেইটাকে এৰেষ্ট কৰক যিকেইটা লাগতি লৈ ঘূৰি আছে যিকেইটা লাগতি লৈ ঘূৰি আজি আমাৰ ৰেলী তেওঁলোকৰ ৰেলীত একো কৰা নাই এইবিলাক কথাবিলাক পুৰণা মানুহে বুজি পায় কোনজন বিধায়ক নামটো ক'ব খোজা নাই যিজন বিধায়ক আপোনাৰ ইয়াৰ পৰা খেদি পঠাইছিল হাৰাজন নহয় জানো কোনজন না মই আপুনি প্ৰশ্নটো ভালকৈ কৰক কোনজন হয় সেইজন হয়জন চামগুৰিৰ পৰা যে হাৰি গৈছে হাৰা বিধায়কৰ ফলকটো লগাই নে আজি ফলক লগাই ফুৰিছে মোৰতো লাজ লাগিলেহেঁতেন তাত লিখিব লাগিছিল ইমান চনত চামগুৰিৰ পৰা ৰাইজে প্ৰত্যাখ্যিত কৰা মই অমুক এনেকৈ আহক কোনজনে কৈছে আমাক ক'ত মাৰপিট কৰিছে মাৰপিট কিয় কৰিম আমাৰ মূৰটো গৰম হ'লে আমি মাৰপিট কৰিম মূৰ গৰম আমাৰ কিয় হ'ব আমাৰতো ভাল কাম কৰি আছোঁ আমি তেওঁ কৈ দিয়ক সেইকেইজন মানুহ যদি আপোনাৰ কংগ্ৰেছৰ হয় যিকেইটা আপোনাৰ এতিয়া পিছফালে আপোনাৰ মৰাণাস্ত্ৰ লৈ পেলাই আমাৰ শিলামণি বৰাক আক্ৰমণ কৰিলে সেইজনকে এৰেষ্ট কৰক কৰি পেলাই কওক যে এজন কংগ্ৰেছৰ মই কওক কাৱৈমাৰীত এজন মাৰ্ডাৰ কেছৰ আছামিক পুলিচে ধৰি আনিবলৈ খোজোতে গৰু চোৰক ধৰি আনিব খোজোতে এজন পুলিচে এজন মন্ত্ৰীৰ সন্মুখত তেওঁক এৰি দিছে নে নাই ব্লক মই তথ্য আকাৰে কৈ আছোঁ কোন দিন কোন তাৰিখ চব কথা কৈ দিম এনেই মুখ নুখলা ভাল কওক এজন মন্ত্ৰীয়ে ইয়াত আহি পেলাই গান্ধীৰ লগত হিচাপ নিকাচ কৰিছেনে নাই কওক সেইজন গান্ধীয়ে স্পীড গাড়ীটো একেলগে উঠি গৈছেনে নাই মুখখন কিয় খোলাই লয় নিৰ্বাচনটো আহিছে ৰাজনীতি কৰক নাই ৰাজনীতি কৰক আকৌ বেছি ক'ব গ'লে তেওঁলোকৰে বিপদ হ'ব তেওঁলোকে চিচাৰ ঘৰত আছে লাষ্টৰ ঘৰত থাকি লোকৰ গাড়ীত শিলগুটি আমাৰ ঘৰত শিলগুটি মাৰিলে একো নাই মই এটা শিলগুটি মাৰিলে খানদান হৈ যাব ৰাজনীতিৰ কথা কৈছোঁ এই আচল ঘৰৰ কথা কোৱা নাই আপুনি সদায় এনেকৈ কথা বোলে আজি ক'ৰ আমাৰ মানুহ মাৰি পেলাই খাস্তাং কৰিছে আপুনি সভাপতি হ'ব পাৰে মানে এই বিজেপিৰ সভা সৰ্বানন্দ সোণোৱালক যে আঁতৰাই পেলাই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব হ'ল এইটোও আপুনি শুনা দেখা নাই কওক নাই এবাৰ সোধক কেনেকৈ নক'লো মানুহেতো সৰ্বানন্দ সোণোৱালকে ভোট দিছিল কংগ্ৰেছক দিয়া নাই বুলি সেই জনজাতি হ'ল বুলি ট্ৰাইবেল মানুহজনক যে আঁতৰাই পেলাই যে হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন কাৰ্যসূচী কৰি হ'ল এবাৰ সোধক কেতিয়াও এইটো কথা সুধিলে ভাল লাগিব এইটোতো কেতিয়াও নুসুধে সুধিলে ক'ব এই কোন চেনেলত মই মালিকক পইণ্ট কৰি দিম চাকৰি ভয়ত আপোনালোকেও নুসুধে আমাক জপতিয়াই ধৰে ডাইভাৰ্ট কৰি দিব বিচাৰিছে আমাৰ গাড়ী ভাঙা আমাৰ মিটিংখন ছাকচেছ মই আজি 2001 2006 2011 2016 2023 21 22 24 ইমান হেলি কৰিলোঁ ইমান মানুহ কেতিয়াও দেখা নাই এইটো মোৰ মানুহ নহয় হিমন্ত বিশ্বক বেয়া পোৱা মানুহ আজি কোনোবাই জইন কৰিছিল বিজেপি এজন কেণ্ডিডেট আমাৰ কৰি আহিছে বিজেপি কেণ্ডিডেট আছিলে তেখেতসকলে ইয়াত আহি জইন কৰিছে আৰু বহুতে জইন কৰিছে বহুত অগণন ভোটৰ বাকচত আপোনালোকে দেখা পাব ইয়াৰ থেংক ইউ